হেমে কাৰাতি হেমে কাহিতাৰে ৰাতি মাতটো গ'ল মাতটো গ'ল কাণ গ'ল কাণ গ'ল ভৰি গ'ল জিভা গ'ল জিভা গ'ল চাদৰ জিভাখন এইটো হ'ল হিমানজী মাছ এইটো হিমানজীয় বেমাৰ বুলি কয় তাৰমানে ব্লাড চাৰ্কুলেশ্যনৰ হীৰা উপহীৰাবোৰ আছে নহয় সেই হীৰা এডাল মোৰ ইয়াত বন্ধ হৈ গ'ল লক হৈ গ'ল আহিছে কিন্তু পাৰ হ'ব পৰা নাই গোট খাই গৈছে আৰু গোটেই কেছটো মই এতিয়া এইটোৱে দি দিয়ে কাণখনো এইটোৱে দি দিয়ে কৈছে অঁ আমাৰ ব্লাডটো এতিয়া গেছ হেৰি ফ্ৰিজটো একেখিনি গেছে নহয় জানো কিনাৰ পৰা সেইখিনি চাৰ্কুলেট হৈ আছে তো মোৰ ইয়াত ব্লাড যিটো চাৰ্কুলেট হয় সেইটো ইয়াত এডাল হীৰা বন্ধ হৈ গ'ল সত্যজ্যোতি ডক্টৰ সি ক'লে মই বেজী দি দিছোঁ যদি এইবাৰ বেয়া হয় আহিবি মই কাটি চব উলিয়াই দিম মোক ভয় লাগিলে সি কিন্তু বেজীটো দি কিনি মোক কমচে কম 1 বছৰ ঠিক থাকিবি তাৰপিছত তেজৰ যিটো সঞ্চালন তেজৰ সঞ্চালনে লাহে 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 তাক খুলি দিলে মানে গৰম পানী উতলাই কিনি একদম বেজী দি দিলে গৰম পানীয়ে কি কৰিলে হৃদয়ত থকা তেজটো গোটা বান্ধি দিলে গোটা বান্ধি দিলত আহিব নোৱাৰা কৰি দিলে কিন্তু তেজৰ সঞ্চালনত ইমানেই জোৰ আছে সি আহোঁতে 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 খোল খাই গ'ল খোল খাই যোৱাৰ কাৰণে এতিয়া এইবোৰ এনেকুৱা অৱস্থা হৈছে হিমানজী মা বুলি কয় এতিয়া অপাৰেশ্যন কৰিবলৈ গ'লে এইপিনে এই চাইডে কাটি উলিয়াই দিব এইপিনে কাটি উলিয়াই দিব বুঢ়া দেহত সেইখন কৰিবলৈ নাই ন নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল মই বাৰু ভালে আছোঁ ৰাতিপুৱাৰ পৰা আইতাহঁতৰ ঘৰতে আছিলোঁ কিন্তু এতিয়া এফালে ফুৰিবলৈ যাম আজি জেঠাইহঁতো আহিব ভাবিছিলোঁ পৰিয়ালটো এটা ভিডিঅ'ত থৈ দিম ভিডিঅ' কৰি কিন্তু কাৰোবাৰ কিবা পৰীক্ষাত ওলাল কিবা ওলাল সেইকাৰণে চাগে আহাটো কি হয় নাজানো হ'লেও কোনোবা আহিম বুলি কৈছে মানে মোৰো এটা স্মৃতি হয় ৰ'ব বুলি মই ভিডিঅ' চবৰে অলপ ভিডিঅ'ত মানে চবকে মানে অলপ অলপ ওলাই পিনে থৈ দিম বুলি ভাবিছিলোঁ এতিয়া নাজানো কিমানখিনি সম্ভৱ হৈ উঠে আৰু এতিয়া আমি যাম এঠাইলৈ আইতা মা মই আৰু মামা আহিছে আমাক নিবলৈ ঠিক আছে তেনেহ'লে অলপ দেখুৱাম যদি চাই ভাল পায় তেনেহ'লে প্লিজ লাইক এটা কৰি দিব যদি নতুন হয় মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব এতিয়া আমি গৈ আছোঁ মাৰ মাহীৰ ঘৰত আৰু এয়া মামা আহিছে আমাক নিবলৈ আৰু এতিয়া আমি চবে বহিছোঁ ভাত খাবলৈ এয়া মা আইতা মামা সৰু মামা আৰু এয়া ভাত খাব হ'ল আৰু এতিয়া ঘৰলৈ বুলি ওলাইছোঁ আহিলোঁ ফুৰি চাকি আৰু এতিয়া ফ্ৰেছ হ'লোঁ ভৰি হাত ধুলোঁ এতিয়া অলপমান ৰেষ্ট আৰু এয়া ৰাতিৰ সময় ৰাতিৰ ভাত খাইছোঁ আমি সকলোৱে ডাঙৰ জেঠুৱে হাঁহ এটা আনিছে ঘৰৰ পৰা আৰু আইতাই বনাইছে আৰু আমি সকলোৱে লগ লাগি ভাত খাইছোঁ কালি ৰাতি সকলোৱে লগ লাগি ভাত খালোঁ মানে আইতাহঁতৰ ঘৰত ভাত খালে সকলোৱে আৰু আজি হ'ল তাৰ নেক্সট দিন আৰু আজি অহাকালি যাম ৰাতিপুৱা সেইকাৰণে এয়া বস্তু কাপোৰ বান্ধি আছোঁ পেকিং কৰি আছোঁ কালি ৰাতিপুৱা ওলাব লাগিব আৰু ওচৰৰ আইতা এজনী তাতেও
ভাত খোৱাকৈ মাতিছে মানে পেকিংখিনি কৰি তালৈকে যাম মই পেকিংখিনি কৰি লওঁ বাকী আপোনাৰ লগত দেখুৱাই আছোঁ আৰু এয়া হ'ল ওচৰৰ ঘৰৰ খুৰী আমি কালি গুৱাহাটীলৈ যাম কাৰণে খুৰী আহিছে এবাৰ খবৰ ল'বলৈ আৰু এয়া মোৰ বেগ পেকিং কৰা হৈ গ'ল আৰু এতিয়া আইতাজনী ঘৰলৈ আহিছোঁ ভাত খাবলৈ এয়া চিকেন দালি পাতত দিয়া মাছ আৰু চব্জি কুন্দুলি ভাজি এতিয়া আমি ইয়াৰ পৰা খাওঁ আৰু যাব লাগে কাৰণ কালি ৰাতিপুৱা ঘৰলৈ যাম